নিশ্চয় সকলোকে মোৰ এটা নতুন ভিডিঅ'লে আৰু কালি এটা ঘটনা শুনিছে হয়তো সকলোৱে মোবাইলত দেখিছে টিভিত সকলোতে দেখিছে পাইছে আৰু এইটো মানে ভৱেশ ডেকাৰ লগত যিটো এটা হৈ গ'ল এনেকুৱা ঘটনা আৰু কাৰো লগত যাতে নহওক তেনেহ'লে আমি দোষীক শাস্তি দিব লাগিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগিব কাৰণ যিহেতু আমাৰো ল'ৰা ছোৱালী আছে এদিন নহয় এদিন আমাৰ ল'ৰা ছোৱালী স্কুলত যাব তেতিয়াহ'লে গ'লেতো এনেকুৱা ঘটনা ছেকেণ্ড টাইম হ'লেতো ভাবিবই নোৱাৰি এনেকুৱা কথা আৰু মাকজনীয়ে বুজি পায় এনেকুৱা যে ঘটনা এটা হ'ব মাকে কেতিয়াও ভবা নাছিলে ল'ৰাটো বা ছোৱালী স্কুলত গৈছে স্কুলত যোৱাৰ পিছত যদি ঘূৰি আহোঁতে যদি মৃত্যু হৈ ঘূৰি আহে তেনেহ'লে কেনেকুৱা লাগিব মাতৃ হৃদয়ে বুজিব এনেকুৱা দুখৰ বেদনা আৰু যিহেতু স্কুলত গ'লে স্কুলত যোৱাৰ পিছত স্কুলৰ সকলো ল'ৰা ছোৱালীৰ দায়িত্ব হ'ল স্কুলখনৰ কৰ্তৃপক্ষই কিন্তু যেতিয়া তেওঁলোকে একো গুৰুত্ব নিদিলে বা দায়িত্ব নাই তেওঁলোকৰ ক্লাছ চলি থকাৰ সময়তে বা ক্লাছ চলি আছে 7টা বজাৰ পৰা আজিকালি স্কুল ষ্টাৰ্ট হয় তেতিয়াহ'লে এনেকুৱা যদি ঘটনা হয় তেতিয়াহ'লে কি হ'ব কওকচোন কোনফালে সকলোবিলাক আমাৰ মানে অসমখন বা আমাৰ মানুহবিলাক কোনফালে মানে মনবিলাক ইমান বেয়া হৈছে তেওঁলোকৰ কোনফালে ঢাল খাইছে তেওঁলোকৰ মনবোৰ মানে লগৰে শত্ৰু হৈ পৰে আৰু লগৰ বেছিভাগ মানে যিবিলাক নিউজ পাইছে আপোনালোকে হয়তো দেখিছে জানিছে মানে সকলোবিলাক মানে লগৰ ভিতৰতে হয় মানে যদিহে লগৰ ভিতৰতে হয় তেনেহ'লে কি হ'ব কওকচোন আপোনালোকে আৰু দোষীয়েতো শাস্তি পাবই লাগিব লগতে স্কুল কৰ্তৃপক্ষকো শাস্তি দিব লাগে কাৰণ যিহেতু তেওঁলোকৰ বহুত দায়িত্ব হয় কাৰণ স্কুলত যোৱাৰ পিছত তেওঁলোকৰে দায়িত্ব হয় ঘূৰি নহালৈকে আৰু ল'ৰাজন বহুতে শান্ত আছিলে ভৱেশ ডেকা নামৰ ল'ৰাজন মানে ইমান বেয়াকৈ মাৰিছে যিহেতু সি মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল কিহৰ কাৰণে আৰু এই ঘটনাটো আমাৰ ওচৰতে হয় ওচৰত মানে বহুত ওচৰতো নহয় মানে বহুতেই দুখ লগা এনেকুৱা ঘটনা যে হ'ব ভাবিবই পৰা নাছিলোঁ ইমান যে মানে বেয়াকৈ মাৰিছে নহয় ল'ৰা দুটা বাপৰে আচৰিত দেই এতিয়া ভৱেশ ডেকাৰ ঘৰত বহুত দুখ লগা পৰিৱেশ চাবতো নোৱাৰি মোবাইলত দেখিছোঁ বহুতেই দুখ লগা আৰু সি কেতিয়াও ঘূৰি নাহে আৰু তাৰ পঢ়া টেবুলখন সুদা হৈ ৰ'ল আৰু চিৰজীৱনৰ কাৰণে সুদা হৈ ৰ'ল কাৰণ তাৰ যিটো বহুত ডাঙৰ সপোন আছিলে ইণ্ডিয়ান আৰ্মি হোৱা বা বহুতে কিবাকিবি প্ৰকৃতিপ্ৰেমীও আছিলে কাৰণ বাপৰে বহুতে শান্ত ল'ৰা যিহেতু লগ নাপাব পাৰোঁ কিন্তু হ'লেও মানে সকলোৱে কোৱা শুনিছোঁ আৰু বহুতে শান্ত ল'ৰা আছিলে এনেকুৱা যে কি যে হৈ গ'ল হঠাৎ নহয় মাকজনীয়ে বহুত কষ্ট পাব পায় কষ্ট পাইছেও কাৰণ যিহেতু ঘৰৰ দুজনী বিয়া হৈছে আৰু বাইদেউক দুজনী আৰু ল'ৰাজন আছিলে সিয়ে আছিলে ঘৰখনৰ একমাত্ৰ ল'ৰা কিন্তু সিয়ে যে এনেকুৱা হেৰাই যাব কোনে ভাবিছিলে যে এনেকুৱাকৈ যে ঘোচা মাৰিলে বা কি কৰিছে নাজানো আৰু ভিতৰৰ কথাবিলাক আমি এনেকৈ যে মৰি যাব বা আৰু যে কোনোদিনে ঘূৰি নাহিব সঁচাকৈ দেই দোষীক কঠোৰ শাস্তি দিব লাগে বহুতে শাস্তি দিব লাগে যাতে এনেকুৱা দ্বিতীয়বাৰ নহয় আৰু কিছুমান ল'ৰা ছোৱালীৰ মানে মাক দেউতাকৰ হওক ঘৰৰ গাৰ্জেনে হওক মানে ল'ৰা ছোৱালীবিলাকৰ অলপ গুৰুত্ব দিব লাগে কাৰণ যিহেতু কি কৰি আছে ক'ত কি কৰি আছে স্কুলত গৈছে না বা স্কুলত কি কৰি আছে সকলোবিলাক মানে গাৰ্জেনৰ দায়িত্ব হ'ব লাগে কাৰণ কিছুমান গাৰ্জেনৰ মানে দায়িত্বটো অলপ কম সেইকাৰণে আজি এনেকুৱা হ'ব পাৰিছে আৰু স্কুলৰো মানে অলপ নহয় বহুতে দায়িত্বহীন সেইকাৰণে এনেকুৱা ঘটনা হ'বলৈ পালে আৰু যাতে দ্বিতীয়বাৰ এনেকুৱা ঘটনা নহয় তাৰ কাৰণে শাস্তি পাব লাগে আৰু দোষীক শাস্তি দিব লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোৱে যাতে ভৱেশ ডেকাৰ নামত সকলোৱে যাতে প্ৰাৰ্থনা কৰে আৰু আত্মাৰ যাতে সদ্গতি কামনা কৰে আৰু সেই কামনা কৰে